নমস্কাৰ, আজি হৈছে 16 ফেব্ৰুৱাৰী সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আঁকি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মিয়া শব্দটো কেৱল এটা বাহানা, টাৰ্গেট সমগ্ৰ মুছলমান। চিতু বৰুৱা শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় উজনি অসম, আৰু এনেদৰে এতিয়া মন্তব্য এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ। জনাইছো সবিস্তাৰে খবৰ। উজনি অসমত মিয়া মুছলমানক অত্যাচাৰ কৰা হৈছে। চিতু বৰুৱা শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় উজনি অসম, আৰু মিয়া এটা কেৱল মিয়া শব্দটো এটা বাহানাহে, টাৰ্গেট হৈছে সমগ্ৰ মুছলমান। মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কৈ গোটেই মুছলমানক হাৰাশাস্তি দিবলৈ কয়, আৰু চকুত হৈ এই কথা কোৱাৰ সাহস কৰিব লাগিব। আৰু দাড়ি টুপি লুংগি পিন্ধাৰ বাবে উজনিত মুছলমানক কৰে অত্যাচাৰ। ৰাজমিস্ত্ৰী পাচলি বেপাৰীৰ ওপৰতহে বৰমতে হৈছে উজনিত, আৰু সাধাৰণ নিৰীহ মুছলমানৰ ওপৰত চলাইছে হাৰাশাস্তি। আৰু এই অত্যাচাৰৰ নেতৃত্ব দিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ সংখ্যালঘুক সজাগ হ'ব লাগিব, জাগ্ৰত আহক। উজনিৰ মিয়াখেদা অভিযানত এইবাৰ প্ৰতিক্ৰিয়া এবিএমছু নেতা টাইছন হুছেইনৰ। আৰু উজনি অসমত মিয়া মুছলমানক অত্যাচাৰ কৰা হৈছে। চিতু বৰুৱা শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় উজনি অসমখন, আৰু মিয়া শব্দটো এটা বাহানাহে, টাৰ্গেট হৈছে সমগ্ৰ মুছলমান। আৰু মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কৈ গোটেই মুছলমানক হাৰাশাস্তি দিবলৈ কয়। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ঘৃণা বিয়পোৱাৰ অভিযোগ, কাইলৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীয়ে। কাইলৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি। গোচৰ ৰুজু কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছিল ঘৃণামূলক ভাষণৰ অভিযোগ, আৰু মিয়াক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য আৰু এটা ভিডিঅ'ক লৈ সৃষ্টি হৈছিল বহু বিতৰ্কৰ। আৰু 7 ফেব্ৰুৱাৰীত অসম বিজেপিয়ে শ্বেয়াৰ কৰিছিল এটা ভিডিঅ', আৰু এই ভিডিঅ'ক লৈ কেইবাখনো আবেদন দাখিল হৈছিল উচ্চতম ন্যায়ালয়ত। আৰু মুখ্য ন্যায়াধীশ সূৰ্যকান্ত দাস আৰু জয়মাল্য বাগচীয়ে গ্ৰহণ কৰিব পাৰে শুনানি। আৰু কাইলৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি। গোচৰ ৰুজু কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছিল ঘৃণামূলক ভাষণৰ অভিযোগ, আৰু মিয়াক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য আৰু এটা ভিডিঅ'ক লৈ সৃষ্টি হৈছিল বহু বিতৰ্কৰ। জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। 10 বছৰৰ পিছত অচিনাকিৰ ঘৰত গৈ কাম কৰিব লাগিব অসমীয়াই। মাটি পথাৰ বজাৰ সকলো হেৰুৱাইছে অসমীয়াই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবৰ বিস্ফোৰক মন্তব্য আঁকি পৰিছে। জনাইছো সবিস্তাৰে খবৰ। 10 বছৰৰ পিছত অচিনাকিৰ ঘৰত গৈ কাম কৰিব লাগিব একোজন অসমীয়াই, আৰু সময় থাকোঁতে সজাগ হওক অসমৰ জনতা। মাটি পথাৰ বজাৰ সকলো হেৰুৱাইছে অসমীয়াই। আৰু ফ্লাইঅভাৰৰ তলত দোকান দি অচিনাকিয়ে 50,000কৈ টকা ইনকাম কৰে, আৰু অচিনাকিক মাটি বিক্ৰী কৰি শেষ কৰি দিছে অসমীয়াই। আৰু অসমৰ অৰ্থনীতি কণ্ট্ৰল কৰে অচিনাকিয়ে। আৰু খেতি কৰিবলৈ অসমীয়া শ্ৰমিক নাই, আছে অচিনাকি শ্ৰমিক। আৰু মাটি বিক্ৰী কৰাৰ শীৰ্ষত অসমীয়া মানুহ। যোৱা 5 বছৰত মাটি বিক্ৰী কৰাত 1 নম্বৰ হৈছে অসমীয়া। আৰু এনেকৈ জাতি জীয়াই নাথাকে, জাতি শেষ হৈ যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু অসমীয়া পলাওতে জেগাই নাইকিয়া হৈ যাব। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত প্ৰকাণ্ড ফাট, আৰু উদ্বোধনৰ 24 ঘণ্টাৰ পিছতেই এই ঘটনা সংঘটিত হৈছে। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। মুকলি 24 ঘণ্টাৰ পিছতেই কুমাৰ ভাস্কৰ বৰ্মা সেতুত অঘটন। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত মেলিছে বৃহৎ ফাট, আৰু দলংখনৰ গাৰ্ডৱালত ইটোৰ পিছত সিটো প্ৰকাণ্ড ফাট দেখিবলৈ পোৱা গৈছে। শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিছিল নৱনিৰ্মিত সেতুখন, আৰু নৱনিৰ্মিত সেতুত বৃহৎ ফাট দেখি এতিয়া হতচকিত হৈছে জনতা। মুকলিৰ 24 ঘণ্টাৰ পিছতেই কুমাৰ ভাস্কৰ বৰ্মা সেতুত অঘটন, আৰু গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত মেলিছে এতিয়া বৃহৎ ফাট। দলংখনৰ গাৰ্ডৱালত ইটোৰ পিছত সিটো প্ৰকাণ্ড ফাট দেখিবলৈ পোৱা গৈছে।
জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমত থকাৰ অধিকাৰ নাই নেকি মুছলমানৰ গুৱাহাটী কপাবলৈ এতিয়া সাজু হৈছে মুছলিম ছাত্ৰ সন্থা এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক মিয়াৰ নামত চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে আৰু অসমত থকাৰ অধিকাৰ নাই নেকি মুছলমানৰ তাক লৈ প্ৰশ্ন কৰা হৈছে আৰু বেআইনীভাৱে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰখনে ২৬ৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈ কোনো ইছ্যু নাই দুখীয়া নিচলা মুছলমানক নিৰ্যাতন কৰি ৰাখিছে চৰকাৰখনে যিসকল ব্যক্তিক উচ্ছেদ কৰিছে তেওঁলোক ভূমিহীন ভাৰতীয় প্ৰথমে তেওঁলোকক ভূমি দিয়ক পিছত উচ্ছেদ কৰক আৰু বেআইনী উচ্ছেদ জনবিৰোধী কামৰ বিৰোধী তীব্ৰ প্ৰতিবাদ এইবাৰ মুছাৰ গুৱাহাটী কপাবলৈ সাজু হৈছে মুছলিম ছাত্ৰ সন্থা মিয়াৰ নামত চৰকাৰে ৰাজনীতি আৰম্ভ কৰিছে আৰু মিয়াৰ নামত চৰকাৰে কেৱল ৰাজনীতিহে কৰি আহিছে অসমত থকাৰ অধিকাৰ নাই নেকি মুছলমানৰ তাক লৈ প্ৰশ্ন কৰা হৈছে আৰু বেআইনীভাৱে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে এইখন চৰকাৰে আৰু ২৬ৰ ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈ কোনো ইছ্যু নাই আৰু দুখীয়া নিচলা মুছলমানক নিৰ্যাতন কৰিছে এইখন চৰকাৰে মিয়া দেখিলেই ২৪ ঘণ্টাই আঁঠু কৰাই থোৱা হ'ব এবাৰ সৰব হৈছে বীৰ লাচিত সেনাৰ নেতা জিতু বৰুৱা এক ডাঙৰ খবৰ জনাইছোঁ মিয়া সন্দৰ্ভত আহি পৰিছে এক ডাঙৰ খবৰ উজনিত মিয়া দেখিলেই ২৪ ঘণ্টাই আঁঠু কৰাই থোৱা হ'ব চোৰৰ দৰে আহি অসমীয়া জাতিক ভাবুকি দিলে মিয়াই আৰু গ্ৰেপ্তাৰ কৰক ৰংঘৰত ভিডিঅ' বনোৱা ৰফিকুল ইছলামক মিয়াৰ বিৰুদ্ধে এবাৰ অভিযান আৰু তীব্ৰতৰ হোৱাৰ হুংকাৰ বৰঘৰত সোমাই চেলেঞ্জ সহ্য কৰা নহ'ব আৰু বাংলাদেশীক চুমাৰে নখয় পিটন খেদিয়া হ'ব আৰু এইবাৰ বীৰ লাচিত সেনাৰ নেতা জিতু বৰুৱাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে মিয়া সন্দৰ্ভত মিয়াক পিটন দি জাতি বচোৱাৰ সময় বুলি মন্তব্য জিতু বৰুৱাৰ জাতীয় সংগ্ৰামী সেনা আৰু অসম সেনাৰ এই হুংকাৰ আৰু গ্ৰেপ্তাৰ নকৰিলে হ'ব প্ৰতিবাদ মিয়াৰ বিৰুদ্ধে অভিযান আৰু তীব্ৰতৰ হোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে আৰু উজনি অসমত মিয়া দেখিলেই ২৪টা ঘণ্টাই আঁঠু কৰাই থোৱা হ'ব আৰু চোৰৰ দৰে আহি অসমীয়া জাতিক ভাবুকি দিলে মিয়াই আৰু গ্ৰেপ্তাৰ কৰক ৰংঘৰত ভিডিঅ' বনোৱা ৰফিকুল ইছলামক